বাহাদুৰ হ'ল আজিকালি আমাৰ ঘৰলৈ নোযোৱাই হ'ল এই বৰষুণৰ বতৰ ওলাবও নোৱাৰি সোমাবও নোৱাৰি কিবা হ'ল তাত ধনী হ'ল চাগে খাই নহ'লে ভিতৰত শুই বৰষুণৰ বতৰ একদম ফুলিছে চাগে ধান কাটি জীয়েককো নেদেখা হ'ল সেইজনীও চাগে ভিতৰত খুৱাই চাগে ফুলাইছে চাগে পতেছই মানুহ নাই কুম্ভকৰ্ণৰ পোৱালি চাগে পৰি আছে চাগে হয় পতেছই ওলাই নাহা কেলে এই ঘৰ মানুহ মৰিলে নে জীয়াই আছে ঠিক নাই দেই মাত এষাৰ মাতিবও নোৱাৰে নে বাৰু ইমান চিঞৰি থাকিব নাই আৰু দেই পেটটো ফালি ফালি সোমাই যাওঁ ভিতৰত আইদেউ শুই আছে কোৱা পতেছই ৰাতি নুশুৱে নি বাৰু সিহঁতৰ মানুহবিলাক ইও যিডালহে নাক বজাইছে কেনেকেনো শুৱে আৰু মানুহটো দেই কোৱা পতেছই তইহে মই হেৰি ইমানকে মাতি আছো আকৌ ভিতৰ পাবিহি যে মই যেনে তেনে শুই থাকিব পাৰোঁ নহয় ইমান চিঞৰিছে নেলো বিষাই গৈছেগে বোলো সোমাই যাওঁগেচোন মাত এষাৰ দিয়া নাই আহিলি যদি বহ আৰু তহঁতৰ আজিকালি বৰ ফেমল সেই ওলাই নোযোৱা হ'লে ফেনখনকে নিদিব পাৰা দেখোন ইমান গৰমত যে শুই আছ বিলটো তই দিবি সেই বুলি আৰু ফেন নচলালে হ'ব নালাগে আমি এনেকৈ শুই থাকিম খাই শুই কিন্তু কিছু ফুলিছ আকৌ দেই একদম বেলুনটো ফুলা দি ফুলিলি আকৌ তোৰ দৰে আমি এই ঘৰে ঘৰে মেখেলা ধুই নুফুৰো নহয় গম পাইছ আমি যিকণ আমাৰ সময় পাওঁ শুইয়ে থাকোঁ আৰু মই কি বেলুন এটা এনেও দেখিবলৈ তেনেকুৱাই লাগিছে বাৰু ইমান ধুনীয়া হলি দেই ভিতৰত সোমাই হয় নি বগা হলি আকৌ অকণ ভাল গৈছোঁ আকৌ সেইটো কাৰণে নাযা বাহিৰলৈ আজিকালি মানুহটোৰ আগত সদায় ধুনীয়া হৈ থাকিবি নহ'লে মতাই বেলেগ মাইকী মুখ চাবগে গম পাবি হয় নি অঁ তই পিছতে কেলৈ আহিছিলি ক কথাটো ক কেলৈ আহিছিলো মানে হেৰি নহয় মানুহকেইজন দেখিবলৈ নাইকিয়া হ'ল আৰু বৰষুণ বতৰ বোলো শুইয়ে আছো চাগে মই নিজেই আহিছোঁ কিমান সোমাই থাকিবি আমনি লাগিছে ঘৰৰ ভিতৰত সোমাই সেই ওলাইনো যাওঁ কেনেকৈ ৰাস্তা যিটো দেখা নাই হে ওলাব নোৱাৰি সোমাব নোৱাৰি এবেলা ৰ'দ দিলে এবেলা বৰষুণ দিব নাক বজাই বজাই শুই থকাই সধিয়ে যাব তেনেকৈ অত মানুহ কাম বন কৰি আছে আমি দেখোন তেনেকৈ ঘূৰি ফুৰিছোঁ আমি আকৌ ঘূৰিব নোৱাৰোঁ নহয় তহঁতৰ কথাও বেলেগ বাৰু কি হ'ল শুকাই চুকাই যে ৰুমটোলৈ সোমাই আহিলি দাং কাটিয়ে দেখিবলৈ মোকে খাবলৈ যা বাহিৰত বালি এটা থৈ দিব নোৱাৰো পৰিচয় দিবলৈ সৰু পৰিখন ধুই থাকিম আৰু এটা বহ সেই নহয় জীয়ক মা বহুত দিন দেখা নাই শকতে হৈছে নেকি জানি সেই তাই কালি আহিছে লগতে আকৌ সেই সখীয়েকো আহিছে দুইজনী আকৌ অকণ ফুৰিবলৈ গৈছে সখীয়ে অঁ আমাৰ তাইৰ সখীয়েক এজনী আছে নহয় কেতিয়া কেতিয়া মানে ইমান উৎসৱ খাব নালাগে দেশত নোহোৱা কথাটো কোৱা নাই নহয় দাং কাটি সখীয়েক বুলি ক'লে আৰু অকণমান ভাল লাগিব দেচোন অকণমান ধুনীয়া নে বাৰু ছোৱালীজনী সখীয়েকজনী একে দেখিবলৈ একে পিছে কথা এটা নহয় কি তই যাওঁ নে নাযাওঁ মই মানে আকৌ শুঁ লাগিছে নহয় কিমানো শুই থাক মই আহিছোঁ অত দিনৰ মূৰত চাহপানী তাপানীকে দেখে যা অকণমান আহিছোঁ যেতিয়া মই চাইহে যাম আৰু দুজনী দাং কাটিকো দেখা নাই বহুত দিন আৰু সখীয়েকজনী আহিছে বুলি কৈছে আৰু মই যোৱাগৈ মানুহ নাই তেতিয়াহ'লে তই বহি থাক মই অকণমান শুই লওঁ এই চাহপানী খাবলৈ চেনি তেনি আছেনে নাই তই এটা কাম কৰচোন কি এই চাহপাত 10 টকা চেনি 10 টকা লাগি যা মই অকণ বাগৰটোকে মাৰি লওঁ এই নালাগে মই এই চাহপানী একো নাখাওঁ হ'ব নালাগে এনেকৈয়ে হ'ব দে কিনো আৰু চাহপানী খালে বেয়াও গেষ্টিকে ধৰে জেগা দি দিলোঁ বাপেকে কিবা কৈছ নি নাই কোৱা নাই গৰমত ঘামি গৈছে সেই দুজনী চা বহি আমাৰ গাঁৱৰ এজনী আগত যিটো কথা নকবি দেই হ'বা তই অকণমান শকত হলি পাই সখীয়াই নি নমস্কাৰ দেই এনেই বাৰু সেই ধুনীয়া বাৰু দেখিবলৈ থেংক ইউ চুলিকেইডাল বাৰু বৰ ফিট তোৰ ভাগৰ ফিট হ'লে অকণ আৰু ভাল লাগিব তই ফিট কৰি ল'বি গম পাইছ সখী ভাল তোমাৰ ভাল আৰু আছোঁ আৰু বডিকেইটা দুইজনী বাৰু একে বডিৰ লগত একো কথা নাই নহয় সখী হ'ল বুলি অকণমান শকত হ'ব লাগিছিলে ন তাই নহয় সখীবোৰ চব একে সখী কাক হে তুমি কিবা কিবি কৰা নি বাৰু মই কৰোঁ সেই মই মডেলিং কৰোঁ মডেলিং কৰে নি সেইটো কাৰণে আকৌ সেইটো কাৰণে আকৌ দেখোন মডেলিং নকৰ মই বাৰু ভিতৰত কৰি থাকোঁ মডেলিং কৰোঁ
তহঁতনো কেতিয়া শিকিলি মডেলিং অ কেলে সেইদিনা এইজন এই ঘৰ ভিতৰত যে ইচ্ছা দি আছিলে সেইটোকে মডেলিং বুলি কয় সেইটো মাৰি আছিলে সেইটো মাৰি আছিলে হয় সেইটো মাৰি থাকিলে মডেলিং কৰে জানো নকয় নহয় কিবা এনেকৈ বেলেছ এটা দিয়ে মূৰতে কিবা মুকুট এটা পিন্ধাই দিয়ে হেনো সেইবোৰ আমি পিন্ধিম আৰু এতিয়া সময় নাই হোৱা কাৰণে সেই নহয় তেতিয়াহ'লে মই সেই মডেলিংকে চাই যাওঁ দুইজনী খিন দেখিছোঁ কি কওঁ কৰি দে কৰা ৰচুনহঁতৰ হামিয়াই থাকি মডেলিং কৰিব চা জীয়েহঁতে আমি একেলগে যাম 1 2 সেই মিউজিক চিউজিক নাথাকে নেকি মিউজিক এতিয়া লগাই দিহে হ'ব কবা পটাইছ এটা কাম কৰি পেলাই মিউজিকটোৱে দি দে মিউজিক কিয় মিউজিক এইটো কি মিউজিক মডেলিং কৰিছে আকৌ মই কি জানো মোক মিউজিক মাৰিবলৈ কৈছে মই মাৰি দিছোঁ মিউজিক একো মিলাই নাই মিলাই নাই গৈ খৰ হৈছে ভৰিয়াই নিমি দিছে তহঁতিহে জানে আৰু দেই মডেলিং কৰে নে ই চডেলিং কৰে নে কি কৰে নে তহঁতৰ কথা মই নাজানো বোলে বাকী নাই তহঁত দুজনী সিনেই আৰু সেই তহঁত দুজনী লাজ পাওঁ বুলিহে তহঁতি এনেকৈ কৈছ কি কথা ক'ব লাগিছে কি কথা ক'ব লাগিছে কি কথা কৈছে কি নোৱাৰো কথা নাই নহয় এটা মুকুট পাই থৈছো একেবাৰে মাহীঘৰত থৈ দিছোগে মুকুট নহয় এইটো বাৰ্থডে মেকআপতেহে আছিলে হলে হয় আৰু মুকুট হয় নে বাবুলে হয় কি কথা ক'ব লাগিছে কেনেকে কৈছে চবে ক'বলৈ মুকুট হলে হয় আৰু কি মুকুট এইবোৰ নালাগে হয় নে বাৰু কি কথা ক'ব লাগিছে আকৌ ভাল নালাগে দেই এনেকুৱা মানুহ জীয়ৰ লেখীয়া মুখখন এখন একে সখীয়েক নহয় ভালে লাগিলে একেবাৰে দুইজনী চলিয়ে একেবাৰে কথাই চথাই একদম বডি ধৰি কথা নকবা বডি ধৰি মোকো কথা নক'ব মই আগৰ পৰা কৈ আছো আপোনাক চিঙি দিম দুনত টকিং আমাৰ বডি তহঁতি একে গতিকেহে কৈছে কিনো বেয়া কথা কৈছে হয় নাই বাৰু ইনচাল্ট কৰিছে ডোন্ট ইনচাল্ট আমাৰ বডি টকিং কি বকিছ এইবিলাক এটি দিছ ইজ লাফিং বুলি কৈ দে এইটো কিবা কি বুলি কান্দে দিছ ইজ লাফিং মই কিবা নাজানো বুলি ভাবিছে ইংলিছ লাফিং মানে হহা নে কন্দা আছিলে জানো হহাই আছিলে নে কন্দা আছিলে সেইটো বাদ দে ক্ষীণ আৰু সেইটোৱে কথা মই ক্ষীণ বুলিয়ে ক'ম শকত তই কথা কৈছ সেইটো মই কিবা বেয়া কৈছিলোঁ মই ফেট বেলুনটো হৈ গৈছে ন ফেটিং আৰু সিহঁতি লেগ পিচ বুলি ক'লে আকৌ বেয়া কিহৰ লেগ পিচ ডেট ইজ লেগ পিচ কি হয় লেগ পিচ লেগ পিচ বোলে ক্ষীণ কাৰণে কৈছে নি ক্ষীণ কাৰণে কৈছে লেগ পিচ বুলি কি কথা ক'বলৈ আহিছা চবে কয় আকৌ লেগ পিচ বুলি কিহৰ কথা লেগ পিচ কিবা হেৰি ব্ৰইলাৰহে ওলাইগে ব্ৰইলাৰ কিনি খুৱাম কিহৰ খুৱাম লেগ পিচ বুলি কয় আমাৰ আমি মানুহ নহয় এদিন বাইদেউ ক্ষীণ বুলি তোৰ চৰ লগাই দিম আমাক ক্ষীণৰ সমান কোনেও কাম কৰিব পাত্তাই নাপায় our house out জপনা out গৈ জপনা বাহিং হ'বলৈ কৈছ মানে যাবলৈ কৈছে আপোনাক যাবলৈ কৈছে বাহিং তই তেনেকে তাইক নঠেলিবি তই আলহী নহয় কেনেকে কৈছে আকৌ আলহীক তেনেকে কয় নি আকৌ এনেকুৱা মাইকী মই তহঁতৰ ঘৰ বুলিহে আকৌ দৃশ্যৰ লগাই দিয়া নাই আমাৰ ফালে পঢ়াত মই তাহানি দৈ মই টানি দিয়া চব লগাই মোক নহয় এইখন কি বুলি কয় কচু পাত কচু পাত নে লাও পাত আপোনাৰখনতকৈ কম দিয়ক কম কথা ক'বলৈ আছে দুইখন গয়িং টু আৱাৰ হোম একদম দেই জপনা সতেছই মই যাওঁগৈ সেই সখীও দেখিলোঁ জীয়েকো দেখিলে একেবাৰে একদম সেই যাওঁগে আকৌ এনেকে কৈ দিবা ইংলিছ এটা মাৰি দে তেতিয়া বুজিম গয়িং আৱাৰ হোম ইজ জপনা বাহি আৰু কোনোদিন আমাৰ ঘৰলৈ নাহি আমাৰ বাৰীত লাও হেন্দালি দিবলৈ ভাল তাত মাৰি পঠিয়াও নিব মাৰি পঠিয়া নহয় আমাৰ ঘৰ ফালে ক'ব লাগিছিলে নেপায় ডাঙৰ মানুহ তেনেকে কথা ক'ব নেপায় ভগৱানে ভাল মিলালে এই দুইজনী মুখকেইখন একেবাৰে ইজনীতকৈ সিজনী বেছি চা ভাল মিলাই দিলে দেই এই দুজনী ইমান মুখখন চা তই কোনো ক'ত নোলাবি দেই এই সখীয়েকজনী মুখখন বৰ চা আৰু ক্ষীণ বুলি যে ভুলতো নকবি আৰু মৰিলি আৰু একদম লাগি আহিব দুইজনী একদম হেঁচা মাৰি ধৰিলে যে উঠিবই নোৱাৰিবি আৰু মই যে আৰু চবকে ক'ম